তো সকলোবোৰ ৰেডি মানে কাপোৰ চাপোৰ পিন্ধি ল'লোঁ আৰু সেই আৰু তো এতিয়া আমি যাই আছোঁ তো তালা চালা লগাওঁ ঘৰত তালা চালা লগাই পেলাই যাওঁ কেনেকুৱা পৰিস্থিতি হয় বাহিৰত বা কেনেকুৱা হৈছে দেখাই নাই আজি চাগে বহুত ৰ'দ দিছে তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ সকলোতকৈ যি বস্তু বিশ্বাসী সেই বস্তুকে ঘৰৰখীয়া কৰি থৈ যাম এতিয়া এই বিশ্বাসী বস্তু লগাই আছোঁ বিশ্বাসী বস্তুত এই লগাই দিলেও তই থাকবি দেই আমি আগলৈকে ভালদৰে থাকবি তো ব'লক এতিয়া মোৰ এভেঞ্জাৰখন লৈ লওঁ এভেঞ্জাৰখন লৈ ব'লক আমি ভূটান যাওঁ মানে বিদেশ যাওঁ ভূটান বুলি ক'লে অলপ বেলেগ শুনি তো বিদেশ যাম তো ধমধমা পালোঁ ধমধমাৰ পৰা আৰু 40 কিলোমিটাৰ 45 কিলোমিটাৰমান আছে তো যাই থাকোঁ এই মানুহজনক চাওক কোনো ধৰণৰ ছিগনেল নাই ডাইৰেক্ট গাড়ীখন ঘূৰাই দিছে এক্সিডেণ্ট হ'লে মোৰ গাত লাগিব তো এইবিলাক মানুহৰ কাৰণে এক্সিডেণ্ট হৈ থাকে অলপ বেয়া আছে এইফালে ভাঙা ৰাস্তা ভূটান যাব লাগে ডাইৰেক্ট এইটো চিধা ভূটান গেটটো যি আছে গেটটো ক'ত পাম সিটো ৰাস্তাৰে যাব লাগিছিল তুমি তামোলপুৰ হৈ পেলাই এইটো দি নাপাম নেকি এইটো ৰাস্তা দি এই খালৰ পাৰে দি ন চিধা যায় সেইটো ৰাস্তা পাম বেছি দূৰতো নাই 6 কিলোমিটাৰ হ'ব এইফালে তামোলপুৰৰ 6 কিলোমিটাৰমান হ'ব তাৰ চিধা হ'ব আৰু গেট পাব তেতিয়া ঠিক আছে যাওঁ যাব নোৱাৰিম নেকি এইফালে যাব নোৱাৰিম নেকি হা যাব পাৰে কি জেগাত আহিলোঁ এই ভাই এইফালে নামি যাব আৰু বুজিলে দেই আৰু এই সোণালী ধাননি চালে চকুৰুৱা দেখিলে মোৰ লাগি যায় গাঁৱৰ পৰিৱেশ পথাৰে গাড়ী চলি আছে চাওক জীৱনত প্ৰথম বিদেশলৈ আহিছোঁ জীৱনত প্ৰথম এই পথাৰত গাড়ী চলি আছোঁ এয়া এক্সপিৰিয়েঞ্চ নদীৰ মাজেদি দিয়ে আৰু এইটো এটা নদীৰ ওপৰত গাড়ী চলি আছে দে আৰু চিন্তা কৰিব মানুহে ব্ৰিজ এখন হ'ব কিজানি এই বস্তু স্কুটি আছে ব্ৰিজ এখন হ'লে ভাল হয় আৰু মানুহখিনি চাওক কি বঢ়িয়া লাগছে নদীটো এই যে তাঁৰবিলাক দেখা পাইছে এই তাঁৰবিলাকত এটা মাত উঠি আছে একদম চিৰচিৰীয়া মাত এটা উঠি আছে তো কিমান পাৱাৰৰ মানে কাৰেণ্ট যাই আছে ভাবি চাওক আপোনালোকে শুনা নাপাব মই শুনা পাই আছোঁ ইয়াত চাওক তো ব'লক ইয়াত 2 মিনিটমান ৰখি ল'লোঁ তো আৰু যাওঁ বেছি দূৰ নাই চাগে আৰু অলপ দূৰ আছে
দাদা এই ভূটান বৰ্ডাৰটো কিমান দূৰ আছে আৰু অঁ কিমানমান দূৰ আছে আৰু ডাইৰেক্ট ভূটান গেটটো পাম ন গেট পাম ন ঠিক আছে আহো ন অঁ চিধা দিয়ক জীৱনত বহুত ট্ৰেক্টৰ ঠেলা এইবিলাকত এনেকৈ ধান কাটি পেলাই নিয়া দেখা পাইছোঁ আজি জীৱনত প্ৰথম দেখা পালোঁ এই চাইকেলত এনেকৈ নিয়া তো এই খেতিয়কসকল চেলুট একবাৰ সোমাইছে যাব গোটেই যাব দিবা যাব পাৰি ন যাব পাৰি বোলে পেনকা টি ষ্টেট চাওক তো আমি মেনকা টি ষ্টেট পালোঁ এই ভূটান পামেই আৰু বেছি দূৰ নাই তো চাই দিয়কচোন ভিডিঅ'টো তো ফাইনেলি পাই গ'লোঁ আমি ভূটান বৰ্ডাৰ ইণ্ডিয়া আৰু ভূটান বৰ্ডাৰ পালোঁ কিন্তু ইয়াত দাদাজনক সুধিলোঁ দাদাজনে কৈছে যে অনলি একদম মালবাহী গাড়ীয়ে বা মেডিচিন জাতীয় গাড়ীয়ে ভিতৰত সোমাব দিয়ে বা ওলাব দিয়ে তো ভিতৰত এলাও নাই ফাৰ্ষ্ট লকডাউনৰ পৰা বন্ধ হৈ আছে তো কোনোবা যদি ভূটান আহিম বুলি ভাবি আছে এইকেইদিন নাহিলে হ'ল গেট খোলাৰ পিছতহে আহিব ভিতৰতহে চাব লগা বস্তু আছে এইফালেতো চাব লগা বস্তু একো নাই ভিতৰতে চাব লগা বস্তু আছে তো গেট খোলাৰ পিছত আপোনালোকে আহিব গেট নোখোলালৈকে আপোনালোকে আহি এনেই ঘূৰি যাব লাগিব মই দেখা পাইছোঁ যে বহুত ছয় 7টা মানুহ আহি ইয়াত ৰখি আছে গুৱাহাটীৰ পৰা আহিছে কোনোবাই বেলেগ জেগাৰ পৰা আহিছে কিন্তু সোমাব নিদিয়ে ইয়াৰ পৰা ঘূৰি গৈছে তো এইখিনিয়ে আৰু চাওক আপোনালোকে দেখাম বুলি ভাবিছিলোঁ আপোনালোক দেখাব নোৱাৰিলোঁ তো গেটখন যেতিয়া খোলা দিয়ে তেতিয়া আহি আৰু আকৌ এবাৰ দেখাম প্ৰথম লকডাউনৰ পৰা বন্ধ হৈ আছে ইয়াৰ পৰা বোলে ভিতৰত যাব নিদিয়ে তো ইয়াৰ পৰাই যাব লাগিব তো তেলটোও ভৰোৱা নহ'ল বাহিৰত ভৰাব লাগিব তেলটো তো এইখিনিয়ে আৰু কোনোবাই যদি নতুনকৈ চেনেলটোৰ ভিডিঅ'টো চাই আছে বা কোনোবাই যদি নতুনকৈ চাই আছে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ কিন্তু আপোনালোকক ভিতৰৰ জেগাটো দেখাব নোৱাৰিলোঁ আশা কৰিছোঁ পিছত গেট খোলাৰ পিছত আহি পেলাই এবাৰ আপোনাক যিখিনি ইয়াৰ পৰা যিখিনি নেদেখা বস্তু আছে সেইখিনি দেখাবৰ কাৰণে চেষ্টা কৰিম ধন্যবাদ